কেক লাগে আৰে মই কৰিলে কেকে ওলাব এনেকুৱা কৰিলে কেকেটো এটা বেলেগ মই এটা বেলেগ পাগল হৈ গৈছো মেছেজ দেখি এতিয়াতো আপোনাক চবে কেকে বুলিয়ে মাতে চাগে সেইটো কেনেকে লয় আপুনি নাই অলপ এটা অশান্তি হৈছিল প্ৰথম মানে এটা নিজা এটা নাথাকে জানো যে মই সিদ্ধাৰ্থ শৰ্মা কি কেকে মাতে এইটো চৰিত্ৰহে মই কৰিছোঁ তাৰপিছত মই এইটো একচেপ্ট কৰিলোঁ মোৰ ভাল লগা হ'ল নাই কেকে ঠিক আছে মই কেকে ৰাইজে যেনেকৈ ভাবিছে সেইটোৱে মই আৰু ৰাইজে ৰজাটো ৰাইজৰ ওপৰত কৈ লাভ নাই আৰু তেওঁলোকে সেইটো তেনেকৈ এটা কাল্পনিক চৰিত্ৰক ইমান আদৰ দিছে আল্টিমেটটো মোক দিছে মোৰ পোচাকযোৰক দিছে এনেকুৱা কথা মইতো ভিতৰৰ মানুহটো কিন্তু যেতিয়া আপুনি চাই যে এটা ৰোল আপুনি কৰিলে সেই ৰোলটোত আপুনি সোমাই গ'ল লগে মানুহে সেই একচেপ্টেঞ্চ লৈ সেই পাৰ্চপেক্টিভত আপোনাক চাই আছে যে কেৱল হয়তো কেকে হিচাপে চাই আছে নতুন চৰিত্ৰ এটা পাই যোৱাৰ লগে সেই ৰোলটো আকৌ মানুহে পুতুকে একচেপ্ট নকৰে লগে এটা কম্পেৰিজন আহি যায় কিমান কঠিন এজন এক্টৰৰ কাৰণে সেই বস্তুটো ব্ৰেক কৰি আৰু এটা নতুন ৰোলক সেই ইকুৱেল ইম্পেক্ট এটা ক্ৰিয়েট কৰি পেলাই মানুহৰ মাজত চিনাকি কৰাই দিয়াটো নাই এইটো টান বিষয় এটা মানে বাহিৰৰ পৰা হয়তো মই দেখুৱাই দিব পাৰিম যে মই বেলেগ এটা চৰিত্ৰ কিন্তু তথাপিও সেই সৰু যিবিলাক চাইক'লজিকেল কথা থাকে আমাৰ সেই কথাবিলাকত গম পায় মানে ইনভলভমেণ্টবিলাক আৰু মই প্ৰেক্টিকেলিটো পাইছোঁ এনেকুৱা ধৰণৰ কথা